নমস্কাৰ। এপাহ বিৰল ফুল, চৌদিশে তাৰ আমোল মূল গোন্ধ। সময়ৰ কি পৰিহাস, হঠাৎ ৰাক্ষসে কৰিলে গ্ৰাস। আকাশে বতাহে জনতাৰ হৃদয়ে হৃদয়ে থাকি গ'ল সুৰভি সুবাস। জনতা জনাৰ্দন, জনতা আজি জাগ্ৰত। ৰাজপথত অগণন লোকৰ কোলাহল, কৰিব লাগিব ৰাক্ষস নিধন। জীয়াই ৰাখিব লাগিব ফুলপাহ জনতাৰ হৃদয়ত চিৰদিন চিৰকাল। জয় জনতাৰ জয়, জয় জুবিনৰ জয়। জুবিন তুমি অমৰ হোৱা, তুমি অমৰ। হয়, জুবিন অমৰ, শিল্পীৰ কেতিয়াও মৃত্যু নহয়। অসমীয়াৰ হিয়াৰ আমঠু জনতাৰ শিল্পীগৰাকীলৈ তেওঁ লিখা এটি কবিতাৰে আকৌ এবাৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ। লামডিঙলৈ যোৱাৰ বাটত শিল্পীগৰাকীয়ে লিখিছিল কবিতাটি, শিৰোনাম ৱাটাৰ। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব পাৰে তোৰ তেজ। গৰমত উখহাই দিব পাৰে তোৰ দুভৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। বি ৱাটাৰ, বি চিডলেছ। ধন্যবাদ।